হৈছিল সার্ভে করা মণ্ডল আর সার্কেল অফিসারবিলাকে আই ভাল করে সার্ভেটো করে দিয়া নাই, যার নামত ওচৰতে দাদা বাহির মাটি দাদার মাটি গেছে 1 কাঠা 3 লেছা, টাকা আইছে 7,58,000 টাকা। মোর মাটি গেছে 1 কাঠা 3 লেছা, মোর এমাউন্ট আইছে 1,01,000 টাকা। এইটো কেনেকৈ হৈছে, কেনেকৈ সার্ভে কৰিছে ডাঙৰ মানুহবিলাকে, এইটো ভাল কৰি সার্ভে কৰি দিব, ভাল এমাউন্ট আহিব, বরাবর এমাউন্ট আহিব বুলি মই আশা কৰিছোঁ। এইটোৱে चिरांनि मालिबिथा ओनसोलाव गोदानै लुफुंजानो गोनां आसाम माला फाक्का लामाखौ लानानै बेले-बेजे थासारि। चिरां चापागुरिनिफ्राय मालिबिथा भुटानसिम थांनाय गोदान फाक्का लामाखौ लानानै मालिबिथा ओनसोलनि माखासे सुबुंफोरा गोजोननाय गैया। नांगौबायदि नायबिजिरा होननानै अजद दिखांदों आरो नांगौबायदि अनसुंथाइबो मोनाखै होनना फोरमायदों। माखासे सरकारि मावसुमाफोरनि गोरोन्थि दं होनना फोरमायो। रायजो राजाफोरा बिनिखायनो फिन नायबिजिरनानै नांगौ बायदि अनसुंथाइखौ मोननो दाबि दिखाङो बिटिआर सरकार आरो आसाम सरकारनि खाथियाव। मोर नाम विष्णु प्रसाद अधिकारी, गाँव खैरबारी। आसलते आसाम मालार जोंटो काम হৈছিল সার্ভে করা মণ্ডল আর সার্কেল অফিসারবিলাকে আই ভাল করে সার্ভেটো করে দিয়া নাই, যার নামত ওচৰতে দাদা বাহির মাটি দাদার মাটি গেছে 1 কাঠা 3 লেছা, টাকা আইছে 7,58,000 টাকা। মোর মাটি গেছে 1 কাঠা 3 লেছা, মোর এমাউন্ট আইছে 1,01,000 টাকা। এইটো কেনেকৈ হৈছে, কেনেকৈ সার্ভে কৰিছে ডাঙৰ মানুহবিলাকে, এইটো ভাল কৰি সার্ভে কৰি দিব, ভাল এমাউন্ট আহিব, বরাবর এমাউন্ট আহিব বুলি মই আশা কৰিছোঁ। এইটোৱে মোৰ আজিৰ মণ্ডল ওপৰত আবেদন কৰিছোঁ। মাটিটো কাৰ বেছি গৈছে? মাটিটো মোৰে বেছি আছে অলপ চাই। আপোনাৰ কিমান টকা কম হৈছে? গাছ গছনিবিলাকো মোৰ বেছিয়ে আছে দাদাৰ পৰা, কিন্তু এমাউণ্টটো মোৰে কম কিয় আহিছে এইটো সিহঁতে জানে, ডাঙৰ মানুহবিলাকে। ইমান ডিফাৰেঞ্চ হোৱাৰ কাৰণটো কি? কাৰণটো সিহঁতে জানে ছাৰ, মইতো নাজানো। এনে খোৱা পাৰ্টি চাৰ্টি চলিছে, ঘৰত মদ খাইছে, মাংস খাইছে, সেইবিলাক অনেক কাম হৈছে, কিন্তু আমাক একো দাদাই মোক খবৰ দিয়া নাই যে ভাই এনেকুৱা কাম চলি আছে বুলি। দাদা নিজৰ পেটটো ভৰাব পাইছে, হৈছে আমাৰ লাত মাৰি দিছে, এনেকৈ হৈছে ছাৰ। আৰু ডাঙৰ মানুহবিলাকো এনেকুৱাই, যাৰ লগত পায় অলপ সিহঁতৰ লগতে যায়। যিবিলাক মানুহ ছাৰ্ভে কৰিছে কি কয় সিহঁতে অফিচত 3-4 গৈছোঁ, চাৰ্কেল অফিচত গ'লে মণ্ডলৰ তাত পঠাই দিয়ে, মণ্ডলৰ তাত গ'লে সেই ইঞ্জিনিয়াৰৰ তাত যা, PW তাত যা বুলি গোটাই দিয়ে আমাক ছাৰ। কুকুৰৰ নিচিনা ব্যৱহাৰ, যা সেইফালে যা, সেই তাত পুচিবি, আমি নাজানে, এনেকুৱা ধমকি মাৰি দিয়ে। এতিয়াতো মণ্ডল আহিছে, মণ্ডলে কি কয়? মণ্ডলেতো এতিয়া কি কৰিব, এই মণ্ডল ছাৰে জানিব এইটো কথাটো। চৰকাৰলৈ কি আহ্বান জনাব? মোৰ চৰকাৰলৈ এইটোৱে আহ্বান, যাৰ যিমান গৈছে বরাবর এমাউন্টটো পাব লাগে, সকলোৱে সন্তুষ্ট হ'ব লাগে। গৰীব দুখীৰ এইটোৱে আহ্বান চৰকাৰৰ ওপৰত। ধন্যবাদ। ৰদ চাপাগুৰি বঙাইগাঁৱৰ পৰা আহা খৈলা ময়লা আমটেকা আৰু মালিবিটা ভূটান বৰ্ডাৰলৈ আহা মালিবিটা এই আসাম মালাৰত চৰকাৰে পাব্লিকত অনুদান দিছে। তার কারণে আমার পাবলিক লোকে সরকারকে ধন্যবাদ জানাইছোঁ রাস্তা পাওয়ার কারণে। আমি ভাবিছে অতি সুখী হম রাস্তা পাওয়ার কারণে। গতিকে এতিয়া এই রাস্তাত হোৱাত খেলিমেলি হৈ গেছে। সার্ভে হোল্ডাৰবিলাক কেনেকৈ সার্ভে কৰিছে, আমাৰ মণ্ডলবিলাক আৰু ইঞ্জিনিয়াৰিংবিলাক, এগ্ৰিকালচাৰ অফিচাৰবিলাক এইটো কেনেকৈ সার্ভে কৰিছে আমি বুজি পোৱা নাই। যোনফালে পাব লাগে এইফালে পাওক, যারা বেশি ক্ষতি হৈছে এই বেছিয়ে পাওক, যারা কম পরিমাণে কম পাইছে এই কমে পাওক, সকলোৱে সমান পাব লাগে। ইয়াত দালাল সোমাইছে বোধহয়, আমি গম পাইছোঁ। যারা টাকা আছে ওরাই মানে চিঞ্চনটো বেশি হয়ে আহিছে, যারা টাকা নাই ওর চিঞ্চনি নাই। গতিকে মহোদয়ক সকলক আমি অনুৰোধ কৰিছে কৰ্তৃপক্ষত যেন গৰীব দুখী এই বাঘমাৰা মালিবিটা অঞ্চলে সকলে সমান পায়। এই এতিয়া বহুত কেলেংকাৰ পাব্লিক দাঙাবাজি একেবাৰে চলি আছে। গতিকে চৰকাৰে অতি সোনকালে আখৰি সার্ভে কৰি যাৰ কেনেকৈ পৰিমাণ গেছে এই পৰিমাণ অনুযায়ী যেন সকলোৰে পায়, যেন আমাৰ অঞ্চলত শান্তি হয়। এইখিনি।